বুলি ভাবিছে বিভিন্ন জনগোষ্ঠীয়ে আমাক ডিসক্রিমিনেট কৰিছে গতিকে হুকিয়া হলে বেলেগ ৰাজ্য হলে আমি স্বশাসন কৰি পেলাই আমি হয়তো ডিসক্রিমিনেশনৰ পৰা ৰক্ষা পৰিম কিন্তু সেই ডিসক্রিমিনেশন বুলি ভবা সকলৰ মাজত আকৌ তাৰ মাজতে কোনোবাই স্টেট উইদিন দি স্টেট 6th schedule modified 6th schedule আমি যেনেকৈ বিটিসি এটা modified 6th schedule আমিও ভাবিছো যে আমাক ডিসক্রিমিনেশন কৰিছে এনেকুৱাকে আপুনি আচৰিত হ'ব যিবিলাক ষ্টেক হোল্ডাৰ আছে অনাৰেবল ডেপুটি স্পিকাৰ স্যাৰ আপোনাৰ এৰিয়া হেতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিসকল ষ্টেক হোল্ডাৰ আহিছিল ষ্টেক হোল্ডাৰ বিলাকৰ বক্তব্যৰ পৰা গম পালো বিশেষকৈ ডিমা হাছাওত খুব ষ্ট্ৰংলি আমাৰ অনাৰেবল মিনিষ্টাৰো আছে হেদিনা উপস্থিত খুব কম বিধায়ক আছিল আমি উপস্থিত হেদিনা থাকিব লাগিছিল বিধায়ক তেখেতসকলৰ কথা ষ্টেক হোল্ডাৰ বিলাকৰ কথা শুনিব লাগিছিল নুখুনাকে বহুতে বক্তব্য ৰাখিছে এতিয়া ডিমা হাছাওত যিটো জনগোষ্ঠীৰ মানুহ কম তেওঁলোকে কোনো কাৰণত তাত বেছিকৈ সদস্য জিকি আহিব নোৱাৰে তেওঁলোকে বাৰে বাৰে কৈছে তেওঁলোকে আৰু তাত তেওঁলোকৰ ওপৰত ডিসক্রিমিনেশন হোৱা বুলি ভাবিছে তাৰ মানে ডিসক্রিমিনেশনটো উপলব্ধিৰ ওপৰত কথা গোটেই পৃথিৱীত হৈ আছে আৰু হৈ থাকিব কিন্তু তাৰ ভিতৰত আজি যেহেতু অনাৰেবল স্পিকাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আমি যে যোৱা 4টা বছৰৰ ভিতৰত 4টা স্পেশাল স্পিকাৰ ইনিচিয়েটিভ সাবজেক্ট ডিসকাশনত আনিছে আৰু তাৰ ভিতৰত নিউ এডুকেশন পলিচিৰ ওপৰতো আনিছে পাৱাৰৰ ওপৰত আনিছে আজি আমি ভাল পাইছো যে যিদিনা কোকৰাঝাৰত এই 6th শিডিউলৰ ওপৰত ওভাৰঅল 6th শিডিউলৰ ডেভেলপমেন্টৰ কথা আলোচনা কৰিবলৈ আমি ওলাইছো সেই সময়ত কোকৰাঝাৰত এই বিটিসিৰ এই সভাকক্ষত আজি এসেম্বলিত আজি আমি এটো ডিসকাশন কৰিবলৈ পাৰিছো গতিকে মই কথাটো ক'ব বিচাৰিছো যে ডিসক্রিমিনেশনটো আছিল কাৰণে কিছুমান চুক্তি হৈছে অধ্যক্ষ মহোদয় মোৰ বক্তব্যৰ বিষয়টো বেলেগ আজি ডিমা হাছাওত চুক্তি হৈছে কেবাখনো চুক্তি হৈছে ডিমা হাছাও কেবাটাও গ্ৰুপৰ লগত কাৰ্বি আংলঙত দীঘলীয়া দিন তাতে কেইবাখনো চুক্তি হৈছে কাৰ্বি আংলঙৰ আজি বিটিসিটো মোৰ সতীৰ্থই কৈছে আমাৰ সতীৰ্থ বিধায়ক এগৰাকীয়ে ক'লে আজি হাউসৰ যে তিনিখন চুক্তি বিটিসিটো ইতিমধ্যে ভাৰত চৰকাৰৰ লগত যদিও এখন অসম চৰকাৰৰ লগত 99% ৰিলেটেড তিনিখন চুক্তি হৈছে তাৰ পিছতো এই অঞ্চলৰ ডেভেলপমেন্টৰ ওপৰত আমি আলোচনা কৰিবলগীয়া হৈছে কাৰণটো কি কাৰণটো হৈছে এইটোৱেই চুক্তি মতে যিবিলাক দফা তাত থাকে সেইবিলাক পালন কৰা নাই মই একেবাৰে সৰু কথা এটা কৈছো উপাধ্যক্ষ মহোদয় আজি যিসকল স্বাক্ষৰকাৰী আছিল আমাৰ ইয়াত এনডিএফবি এটা স্বাক্ষৰকাৰী আছিল তেওঁলোকৰ যিটো ৰিহেবিলিটেশন তেওঁলোকে 100% ৰিহেবিলিটেশন হৈছে বুলি ভবা নাই কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই ইতিমধ্যে অসমৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথাবিলাক অন্য অঞ্চলতো তেনেকুৱা ধৰণৰ কথা আছে গতিকে মই চুক্তি কেইখন আখৰে আখৰে যদি ৰূপায়ণ কৰে যে চুক্তিত অসম চৰকাৰৰ স্বাক্ষৰ আছে সংগ্ৰামীসকলৰ স্বাক্ষৰ আছে লগত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ স্বাক্ষৰ আছে সেই চুক্তিখন যদি বিচৰামতে ইমপ্লিমেন্ট হয় মই ভাবো যে ডিসক্রিমিনেশন বুলি ভবাসকলৰ কথাটো অলপ ইফাল ইফাল হ'ব অলপ মানি ল'ব পাৰিব এতিয়া মই দুটামান কথা ক'ব বিচাৰিছো যদিও এআইডিএফৰ বিধায়ক তেখেতে এটা কথা কৈছে সঁচাকে দুখ লাগে যে ডিলিমিটেশন আমাৰ ইয়াত নাই ডিলিমিটেশন থকাৰ পিছতো বিভিন্ন ঠাইত দলে দলে ইটো দলৰ পৰা হিটো দললৈ গৈছে হেতু বিধায়ক বেলেগ কথা বিধায়কে হওক এমপিয়ে হওক কিন্তু এন্টি ডিফেকশন সৰি এন্টি ডিফেকশন আজি আমাৰ যিকেটা 6th শিডিউল আছে তাতো এন্টি ডিফেকশনৰ প্ৰয়োজন উপলব্ধি কৰিছে আৰু ষ্টেক হোল্ডাৰ বিলাকে যেতিয়া বক্তব্য ৰাখে তেখেতসকলে কিন্তু এটো খুব ষ্ট্ৰংলি কৈছে ষ্টেক হোল্ডাৰ বিলাক যেহেতু ক্ষমতাত থকা সংগঠন নহয় তেওঁলোকে জাতীয় সংগঠন বিলাকে তেওঁলোকৰ নিজা স্বাৰ্থ ৰক্ষা কৰি কেতিয়াও কথা কৈছে বুলি মই উপলব্ধি কৰা নাই মই ইয়াত দুটামান পইণ্ট উল্লেখ কৰিছো যে আমি বিচৰা ধৰণে যিবিলাক ভিচিডিসি আছে বিশেষকৈ বিটিসি যদিও নৰ্থ কাছাৰ কি কয় ডিমা হাছাও আৰু কাৰ্বি আংলঙত আমাৰ ভিচিডিসিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তাত নাই সম্পূৰ্ণৰূপে আমাৰ ইয়াত যিটো আছে
এইটো বহু বিষয়ৰ পৰা বহু ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা অহাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ইলেক্টেড নোহোৱাৰ কাৰণে এইটো মাননীয় চন্দ্ৰমোহন পাটোৱাৰী পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বৰ্তমান তেখেতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া মন্ত্ৰী আছিল তেখেতৰ নেতৃত্বত এখন কমিটি হৈছিল কেবিনেট কমিটি য'ত বিটিচিৰ পৰাও 2-3 গৰাকী ইএমক তাত সদস্য কৰা হৈছিল আৰু ভিচিডিচি ইলেকশ্যনৰ পৰ্ব প্ৰায় আলোচনা কৰি এই বিটিচি চৰকাৰে সন্মতি প্ৰকাশ কৰাৰ পিছতো আজিলৈকে ভিচিডিচি ইলেকশ্যন নহ'ল যাৰ কাৰণে উপাধ্যক্ষ মহোদয় ভিচিডিচি লেভেলত যথেষ্ট সময়ত কৰাপশ্যন হোৱাৰ কথা শুনা যায় যি চৰকাৰে নাথাকক দায়বদ্ধতা যেটো নাথাকে তেওঁলোকে যেহেতু ইলেক্টেড নহয় এই 5 বছৰে আছো তাৰ পিছত মই নাই তেওঁলোকৰ যিটো বেপেৰুৱা চিন্তা চৰ্চা এই বেপেৰুৱা চিন্তা চৰ্চাটোৱে তৃণমূল পৰ্যায়ত বিটিচি বিশেষকৈ বিটিচি অঞ্চলত ডেভেলপমেণ্টত যথেষ্ট হাৰ্ম হৈছে বুলি ভাবো ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে ইণ্টাৰনেশ্যনেল যিটো আমাৰ ভাৰত ভূটানৰ যিটো সীমান্ত 1000 কোটি টকাৰ এটা তাত ৰাস্তা বনোৱা কথা আছিল সেইটো আছিল ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে 1000 কোটি টকাৰ প্ৰস্তাৱিত তেতিয়া আছিল আজি যেহেতু কৰ্মক্ষম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আছে উপস্থিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি এই সুযোগতে ওভাৰঅল অফ ডেভেলপমেণ্ট অফ 6 শিডিউল যদি বিচাৰে তেতিয়াহ'লে এই ৰাস্তাটো যদি হয় মই ভাবোঁ গোটেই অসমৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা হ'ব আৰু সেই ৰাস্তাটো এটা এক্সপ্ৰেছ হাইৱে কওক বা 4 লেণ্ডে কওক যিয়ে নকওক মুঠতে তেনেকুৱা আসাম মালৰ পৰাই হওক সেই ৰাস্তাটো বনাবলৈ মই আজি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰকৈ প্ৰেছ কনফাৰেন্সত উল্লেখ কৰিছে যে অসমৰ প্ৰত্যেকখন জিলাত মেডিকেল কলেজ বনাম বুলি আমি আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে বিটিচিত যিকেইখন জিলা আছে সেই জিলাকেইখনকো আপুনি ইনক্লুড কৰক যে ইয়াৰ জিলাকেইখনতো যাতে মেডিকেল কলেজ হয় আৰু এইটো হৈছে জমদুৱাৰ মানে ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰ ইণ্টাৰনেশ্যনেল যিটো অসম ভাৰত পাৰ্টত হ'ব এই যিটো সেইটো যদি ৰাস্তা হয় আপোনালোকে যিমান পইচা টকা মানুহ আছে চবে মাটি কিনিব তাত না মানে এনেকা নাতিশীতোষ্ণ এৰিয়া তাত মানে মাটি কিনিলে 6 শিডিউল এৰিয়া মানুহে বেছি পেলে ধনী হ'ব নেকি হয় আপুনি ধনী হ'ব পাৰিব গতিকে মই ইয়াৰ উপৰি বেয়াই হ'ব 6 শিডিউল এৰিয়াৰ কাৰণে ইয়াৰ উপৰি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয় মই এটা কথা ক'ব বিচাৰিছোঁ গাঁও সোমোৱা আৰু ওলোৱা এখন কমিশ্যন বনাই দিছিল বিটিআৰৰ অধীনত এই বিটিআৰৰ অধীনত যিখন চুক্তি হৈছিল বিটিআৰ চুক্তি সেই বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত চুক্তি হৈছিল সেইখিনি ইমিডিয়েটলি যদি ইমপ্লিমেণ্ট হয় মানে মেক্সিমাম বিষয় ইমপ্লিমেণ্ট হোৱা নাই যিবিলাক ওভাৰঅল ডেভেলপমেণ্টত লাগে উপাধ্যক্ষ মহোদয় আপোনালোকে চুক্তিখন মোৰ হাতত আছে এটা এটাকৈ গাই দিবলৈ আপুনি সময় নিদিব হঠতে আপুনি উপাধ্যক্ষ বুলি নাম আছে আজি অলপ আগতে কলেজ চৰকাৰীকৰণ সম্পৰ্কে বক্তব্য ৰখা হৈছে কলেজ চৰকাৰীকৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিচি চৰকাৰে যেহেতু এইটো বিটিচি সাবজেক্ট হৈছে এইটো চৰকাৰীকৰণ কৰিব পাৰে মই মাত্ৰ 3 দিন আগতে আৰটিআইৰ এখন মই কাগজ পালোঁ আৰু মোবাইলতো পালোঁ টিভিটো পালোঁ যে 10খন কলেজ চৰকাৰীকৰণ কৰা বুলি কৈছিলে সেই 10খন চৰকাৰীকৰণ কলেজৰ কোনো আত্তা পাতা নাই সেই যদি তেওঁলোকে চৰকাৰীকৰণ কৰিছিল ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েটলি হ'ব লাগে 26খন কলেজৰ ভিতৰত আৰু নতুনকৈ 10খন কলেজ লোৱা বুলি কৈছে তাৰমানে 6খন বাকি থাকিব 20খন হ'ব যদি সেইটো হয় তেতিয়া বিটিচিৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টত এটা মাইলৰ ক্ষতি হ'ব 20খন কলেজ হওক কিন্তু আৰটিআইত পোৱা মতে যদি এই কলেজবিলাক মাত্ৰ নাম মাত্ৰ লৈ থৈ দিলে 2-3 বছৰ তেনেকেই কোনো টকা পইচা বা তেওঁলোকে একো পোৱা নাই বা কোনো যোগাযোগ লেটাৰ তেওঁলোকে পোৱা নাই মই বিচাৰিম ওভাৰঅল ডেভেলপমেণ্টৰ কাৰণে 6 শিডিউলৰ এই এডুকেশ্যন ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যনতো সহায় কৰিব বুলি মই আশা ৰাখিছোঁ মই একেবাৰে শেষত এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ইয়াত বিটিচি অঞ্চলত যিবিলাক ফৰেষ্ট আছে আপোনালোকে জানে কাৰিগাঁৱৰ পৰা এইখিনি আহোঁতে যিবিলাক ফৰেষ্ট মানুহ থকা দেখিছিলে আজি কিছু বছৰ আগতে তাত মানুহ নাছিল 100% ফৰেষ্ট আছিল উপাধ্যক্ষ মহোদয় সেই ফৰেষ্টবিলাক আজি নাই যিবিলাক
ফৰেষ্ট আছে ফৰেষ্টবিলাক মই বিচাৰিছোঁ যি চৰকাৰে নাথাকক BTC যাৰ দলৰে চৰকাৰ নাথাকক এই ছাবজেক্টটোকো যদি আজি অসম চৰকাৰৰ ফৰেষ্টৰ ওপৰত যিটো অধিকাৰ BTC চৰকাৰৰো সেই অধিকাৰটো থকাটো উপাধ্যক্ষ মহোদয় মই বিচাৰিছোঁ সদৌ শেষত আপুনি যিহেতু সময় দিব বিচৰা নাই মই আকৌ একবাৰ কৈছোঁ আমি অভাৰঅল ডিছকাশ্যন উপাধ্যক্ষ মহোদয় আমি অভাৰঅল ডিছকাশ্যনটো অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে কৰিছোঁ অভাৰঅল ডেভেলপমেণ্ট মানে বিশেষকৈ BTCৰ ক্ষেত্ৰত BTAD যিখন চুক্তি হৈছিল 2003 চনত আৰু BTR চুক্তি এই দুখন আখৰে আখৰ পালন কৰিলে BTCৰ সমস্যা যথেষ্ট কম হ'ব সেই একেধৰণে ডিমা হাছাওৰো সমস্যা সমাধান হ'ব কাৰ্বি আংলঙৰো সমাধান হ'ব